কোনোবাই ইচ্ছা কৰি সেই গ্লাছটো লুকুৱালে নে স্বাভাৱিকভাৱে নি গ্লাছটো ধুই থৈ দিলে? মোৰ স্বামী এইখন ঘৰৰ সন্তান, গতিকে এইখন ঘৰৰ সন্তান হিচাপে তেওঁ কোম্পানীৰ অধিকাৰ ল'ব লাগিব আৰু তেওঁৰ পত্নী হিচাপে সেই কোম্পানী মোৰ কব্জালৈ কেনেকৈ আনিব লাগে সেইটোৱেই অনুৱে ভালদৰে জানে। ছাৰ, আপোনালোকে কি ভাবি লৈছে মই নাজানো, কিন্তু সমুদ্ৰ ছাৰৰ মৃত্যুক মই কিন্তু সহজভাৱে ল'ব পৰা নাই ছাৰ। আমাৰ বাবেও সেয়া এক ৰহস্যই হৈ আছে। কোনোবাই ক্ৰাইম কৰিব বিচাৰিলে ভিক্টিমৰ ওচৰলৈ আহিবই লাগিব বুলি কোনো কথা নাই। দূৰত থাকিও ক্ৰাইম কৰিব পাৰি। এয়া আপুনি কি কৰিলে? কিয় এনেকুৱা কৰিলে আপুনি? এজনী নিমাখীত চৰাইৰ দৰে মুকলি আকাশৰ তলত মই উৰিবলৈ বিচাৰিছিলোঁ। এনেকৈ পাখি কাটি কিয় নিথৰুৱা কৰি আঁতৰি গুচি গ'ল? কি অন্যায় কৰিছিলোঁ মই আপোনাক? এতিয়া আপুনিয়ে কওকচোন, মই বাৰু এতিয়া কলৈ যাওঁ? কলৈ গ'লে অকণমান শান্তিৰে উশাহ ল'ব পাৰিম? এনেকুৱাখন নকৰিবি অ' মাজনী, নাকান্দিবি নাকান্দিবি নাকান্দিবি। যিটো হ'ব লগা আছিল সেইটো হ'বই মাজনী। তোৰ এনেকুৱা অৱস্থা দেখি দেউতাৰ আৰু মই জানো শান্তিত থাকিব পাৰিছো? জ্বলি জ্বলি জীয়াই আছো। একমাত্ৰ ছোৱালীজনীৰ এনেকুৱা অৱস্থা চাবলৈকে ভগৱানে মোক জীয়াই ৰাখিছে। তুমি দুখ নকৰিবা মা, তোমালোকৰ একো দুখ নাই। তোমালোকেতো একো ভুল কৰা নাই। মোৰ সুখৰ কথা চিন্তা কৰি তোমালোকে মোক এখন ভাল ঘৰলৈ বিয়া দিছিলা, কিন্তু মোৰ পুৰা কপাল। মোক অনুভৱচোন মই কৰিবলৈকে নেপালো। নাকান্দিবি, এইবোৰ চব কপালৰ লিখন। মোক অলপ সময় অকলশৰীয়াকৈ থাকিবলৈ দিয়া মা। নীৰৱতা, নিস্তব্ধতা,
এইবিলাক মোৰ খুব প্ৰিয়, সেইকাৰণে ভাবিলোঁ তোমাক দেখুৱাই লৈ যাওঁ। আপোনাৰ ভাল লগা নীৰৱতা, নিস্তব্ধতা আজি দেখোন মোৰ জীৱনটোৰ কাৰণেও অপৰিহাৰ্য হৈ পৰিছে। మెన్స్ యాక్సెసరీస్ పై అతి తక్కువ ధరలకు షాపింగ్ చేయండి. আজি মই যাম গৈ বিয়ৈ, তাইক দুদিনমানৰ কাৰণে লৈ যাম বুলি ভাবিছোঁ। ময়ো আপোনাক সেইটো কথাকে ক'ম বুলি ভাবিছিলোঁ, কিন্তু আপোনালোকে বা কি ভাবে সি বুলি ভাবিহে কোৱা নাছিলোঁ। নিজৰ ঘৰখনত দুদিনমান থাকিলে বোৱাৰীৰ মনটোও ভাল লাগিব। আপুনি কোৱাৰ দৰে ময়ো তাইক কৈছিলোঁ, কিন্তু তাই নাযাওঁ বুলি ক'লে। কিয়? তাই গ'লে কেনেকৈ যাওঁ মা? কোন হতেৰে যাওঁ? মনত কিমান আশা, কিমান সপোন লৈ এজনী ছোৱালীয়ে এটা নতুন জীৱনত ভৰি দিয়ে, তুমি জানো নাজানা মা? তোমালোকৰ মাত্ৰ এষাৰ কথাত কোনো ওজৰ আপত্তি নোহোৱাকৈ মই এইখন বিয়াত সন্মতি দিছিলোঁ, আৰু এতিয়া আমি জানো সেই কথাৰ কোনোবা দিনা আপত্তি কৰিছোঁ? আজিলৈকে তই কোনো কথাতে আমাৰ সিদ্ধান্তৰ বিপৰীতে যোৱা নাই। তোৰ অন্তৰখনৰ কথা আমাতকে ভালকে আৰু কোনে বুজি পাব? মই হঠাতে ইয়াৰ পৰা গুচি গ'লে তেখেতৰ আত্মায়ো চাগে শান্তি নাপাব মা। নিচে কম সময়ৰ বাবে লগ পাইছিলোঁ তেখেতক, কিন্তু বুজিছিলোঁ মানুহজন বেয়া নাছিল, বৰ দায়িত্বশীল আছিল মানুহজন। মোৰ বাবেই নহয়, গোটেই ঘৰখনৰ বাবে। কিছুদিন ইয়াত থাকিলে চাগে মই মানুহজনক কাষতে পোৱা যেন অনুভৱ কৰিম মা। বোৱাৰীৰ কথাবোৰ শুনি ভাল লাগিল। কিন্তু এনেকুৱা এজনী লক্ষী বোৱাৰীৰ লগত মোৰ ল'ৰাই দুটা দিনো সংসাৰ কৰিব নোৱাৰা দুখটোৱে মোক গোটেইটো জীৱন খুলি খুলি খাব। লক্ষী বোৱাৰী, নিজকে লক্ষী বোৱাৰী সজাবলৈ আহিছে। বিয়াৰ দিনা এনেকুৱা এটা ঘটনা, আৰু এতিয়া লক্ষী বোৱাৰী হৈ দেখুৱাইছে। আগৰ দিনত হোৱা হ'লে এনেকুৱা তিৰোতাক জীয়াই জীয়াই চিতাত জাপি দিলেহেঁতেন। বৌ, তুমি অহাৰ দিন ধৰি ৰুমটোতে সোমাই আছা। আমাৰ ঘৰখনত কেইটা কোঠা আছে তুমি নাজানাই চাগে। এনেকৈ ঘৰটোৰ ভিতৰত সোমাই থাকিলে মনটো বেয়াহে লাগিব। ব'লাচোন অকণমান ওলাই যাওঁ। গুড মৰ্ণিং মিষ্টাৰ বৰুৱা। গুড মৰ্ণিং। মোৰ এইফালে যাবলগীয়া আছে, আপুনি মোক এই মুহূৰ্তত বৰ নকৰিলে মই ভাল পাম। মই আকৌ আপোনাক বৰ কিয় কৰোঁ? ভাবিলোঁ আপোনালোকৰ অফিচটো চাই যাওঁ এবাৰ। বৌ, তুমি অহাৰ দিন ধৰি ৰুমটোতে সোমাই আছা। আমাৰ ঘৰখনত কেইটা কোঠা আছে তুমি নাজানাই চাগে।
এনেকৈ ঘৰটোৰ ভিতৰত সোমাই থাকিলে মনটো বেয়াহে লাগিব ব'লাচোন অকণমান ওলাই যাওঁ ব'লা আকৌ নালাগে অসীম, মোৰ কলৈকো যাবলৈ মন যোৱা নাই। আমাৰ জানো মন গৈছে ডাঙৰ দাক আমি কিমান ভাল পাইছিলোঁ সেয়া আমিহে জানো ডাঙৰ দাই মোক একো এটা কাম কৰিবলৈ দিয়া নাছিল জানা আনকি আমাৰ এই অনুজনীয়ে মোক বেয়াকৈ ক'লেও ডাঙৰ দাই মোক খং কৰিবলৈ মানাহে কৰিছিল তাক খং নকৰিবা সি সৰুৰ পৰাই তেনেকুৱা আপোনালোকৰ মৰমখিনিয়ে তেওঁক বেছি বেয়া কৰিছে দাদা। মইনো কি কৰিলোঁ তুমি মনে মনে থাকা। ৰূপা মোৰ সন্মুখত তাক এনেকৈ গালি পাৰিবলৈ তোমাৰ অলপ বেয়া লগা নাই মই তেওঁক কেতিয়াবাতে শ্বপিঙলৈ লগ ধৰিছিলোঁ, কিন্তু তেওঁ চিনেমা চাই বহি আছিলে। অ' মা মই কিবা গাড়ী চলাব জানো নেকি মই ড্ৰাইভাৰ ঠিক কৰি দিছোঁ তুমি নিজে গুচি যোৱা ঠিক আছে। ডাঙৰ দাই মোক বৰ মৰম কৰিছিল বৌ তুমি ডাঙৰ দাৰ মৰম নাপালা নহ'লে তুমি বুজি পালাহেঁতেন ডাঙৰ দা কিমান ভাল আছিল ইছৰাম তুমি আকৌ কান্দিবলৈ আৰম্ভ কৰিছা এই নাকান্দিবাচোন নহ'লে কিন্তু ময়ো কান্দি নিব আনক দেখুৱাই নাকান্দিলো মইতো গোটেই জীৱনটো কান্দি কান্দিয়ে পাৰ কৰিব লাগিব নহয়নে অসীম? বৌ দেউতাৰ এই স্বভাৱটোৰ কাৰণেই বেয়া লাগে কৈছোৱে গৈ আছো বুলি পংখী কোৱা এই মই অফিচৰ হালধীয়াৰ লগত কথা পাতি আছিলোঁ কি ক'লা ক'ত আছা তুমি? অফিচত কি আকৌ কোৱাচোন। অফিচত বাবা অ' মাই গড জানো তোমাৰ বিশ্বাস হোৱা নাই কিন্তু উপায়ো নাই অ' তাৰমানে মহাশয়ৰ এতিয়াৰ পৰা কাম বাঢ়িল এতিয়াৰ পৰা হৈছে আৰু তোমাকো লগ পাবলৈ সমুদ্ৰৰ দাৰ দৰে 2 মাহমানৰ আগতে এপইণ্টমেণ্ট ল'ব লাগিব যেন এই, পাইছোঁ। কি যে কোৱা মোৰ দ্বাৰা এইবোৰ নহ'ব मैंने फेसबुक और इंस्टाग्राम पर द प्लेटेड प्रोजेक्ट शुरू किया। आइडिया बहुत ही सिंपल था, एक प्लेट खरीदे और एक प्लेट भरे। দেউতাই কিবা কাৰণত আহিব নোৱাৰাৰ কাৰণে মোকে খবৰ এটা ল'বলৈ পঠালে জানাই নহয় টাটা কোম্পানীটোক কিমান ভাল পাইছিল মানুহবোৰ বৰ দুখত আছে অ' সেইকাৰণে ইটো সিটোৰ লগত কথা পতাতে দেৰি হৈ গ'ল আচ্ছা কোৱাচোন মই নহয় কি পিন্ধি যাম তাকে তোমাক দেখুৱাবলৈ ভিডিঅ' কল কৰিছিলোঁ এনিৱে মই এতিয়া পিন্ধিলোৱে হ'ব দিয়া ঠিক আছে বাবা মই এতিয়া গৈ আছোঁ আচ্ছা দেৰি নকৰিবা হা জানাই নহয় ঘৰৰ পৰিৱেশটো সোনকালে ঘৰ নাপালে দেউতাই অলপ বেয়া পায় হ'ব দিয়া নাযাওঁ তেনেহ'লে তুমি একো খং কিয় কৰিছা ঘৰৰ চিটুৱেশ্যনটো বুজা অলপ চৰি দিয়া মই ৰেডি তুমি আহা হ'ব হেল্ল' পংখে চাগে বেয়া পালে গুড মৰ্ণিং মিষ্টাৰ বৰুৱা। গুড মৰ্ণিং মোৰ এইফালে যাবলগীয়া আছে আপুনি মোক এই মুহূৰ্তত বৰ নকৰিলে মই ভাল পাম মই আকৌ আপোনাক বৰ কিয় কৰোঁ ভাবিলোঁ আপোনালোকৰ অফিচটো চাই যাওঁ এবাৰ চাওক মোৰ মেনেজাৰ আছে আপোনাৰ কিবা যদি সুধিবলগীয়া আছে জানিবলগীয়া আছে তেখেতক গৈ সোধক বাৰু ঠিক আছে আৰু এটা কথা আপুনি বেয়া পালেও কৰ্তব্যৰ খাতিৰত মাজে মাজে এনেকৈ আপোনাক লগ কৰি থাকিবই লাগিব বাৰু বেলেগ এদিন কথা পাতিম নহয় জানো এই মানুহজনক দেখিছোঁ বৰ কৰিয়ে থাকিব অ' এইজনী ৰখি আছে নহয় কেতিয়াবা কোনো লক্ষ্য নোহোৱাকৈ গৈ থাকিও ভাল লাগে চব কথাতে
বা চব কামতে কিবা লক্ষ্য থাকিব বুলি কথা আছে নেকি? নাই। ৰাইট। আমাৰ দাদাৰ কথাকে চোৱাচোন, নৰ্থ ইষ্টৰ ভিতৰতে টপ বিজনেছমেন হ'ব বিচাৰিছিল, সকলোতো হেৰাই গ'ল। লক্ষ্য জানো পালে? যাবলৈ ওলালে? ওলাইছো। একো অসুবিধা নোহোৱা হ'লে আৰু 2 দিনমান থাকি যোৱা হ'লে বেয়া নাছিলে। থাকিব পৰা হ'লে ভালেই আছিলে, কিন্তু আপুনি গম পাইছেই নহয়, ঘৰখনত মই নহ'লে নহয়েই। যাওক বাৰু, উপায় নাই, কিনো কৰিব আৰু। পিছে ছোৱালীজনী আপোনাক গতালো। চাব বুলি কোৱাৰ বাহিৰে এই দুৰ্ভগীয়া মাতৃৰ হাতত আৰু কোনো ভাষাই নাই। কিয়নো তেনেকৈ কৈছে বাৰু কওকচোন? মই জানো তাইৰ মাক নহয়। পিছে আপোনাক এটা কথা কওঁ, বেয়া নাপাব। কি কথা? আপোনালোকে বাৰু এই বিয়াখন ভালকৈ চোৱাইছিলেনে? আমাকতো সৰু বাপুৱে এইবোৰ সুবিধা একো নিদিলেই। বিয়ৈ আমাৰ এওঁৰ পুৰণি বন্ধু। এদিন হঠাতে এই ছোৱালীজনীৰ সৈতে বাটতে লগ পালে। কিনো পচন্দ হ'ল জানো তেওঁৰ, আমিও না ক'ব নোৱাৰিলোঁ। এইবোৰ কথা ভবাই নহ'ল। ভাবিব লাগিছিল। দেখাতে কথাবোৰ ফাঁকি যেন লাগিলেও এই কথাবোৰৰ গুৰুত্ব কিমান সেয়া ভুক্তভোগীয়েহে উপলব্ধি কৰিব পাৰে। আপোনাৰ ছোৱালী এইখন ঘৰত সোমোৱাৰ দিনাখনি আমি গম পাইছিলোঁ যে কিবা এটা অঘটন নিশ্চয় ঘটিব, কিন্তু ইমান এটা ডাঙৰ অঘটন ঘটিব সেইটোহে গম পোৱা নাছিলোঁ। সেইবোৰ পুৰণি কলীয়া নীতি নিয়ম বুলি সমুদ্ৰৰ দেউতাকে ওলাই কৰি দিছিল। সেইকাৰণে পালে নহয় এতিয়া। তেনেকৈ নক'বচোন, হেৰুৱাজনেহে জানে হেৰুৱাৰ বেদনা। হঠাতে ওলাই গ'ল, বেয়া নাপাব দেই। নেপাওঁ দিয়ক। এতিয়াতো আৰু সেইবোৰ আলোচনা কৰি মোৰ ছোৱালীজনীৰ শিৰৰ সেন্দুৰখিনি ঘূৰাই আনিব নোৱাৰো। তাইৰ কপালখনেই বেয়া দিয়ক। কি হ'ল? আজি গৈয়ে থাকিম বুলি ভাবিছিলা নেকি? কিন্তু কলৈ? নাজানো। নাজানা? কেতিয়াবা কোনো লক্ষ্য নোহোৱাকৈ গৈ থাকিও ভাল লাগে। চব কথাতে বা চব কামতে কিবা লক্ষ্য থাকিব বুলি কথা আছে নেকি? নাই। ৰাইট। আমাৰ দাদাৰ কথাকে চোৱাচোন, নৰ্থ ইষ্টৰ ভিতৰতে টপ বিজনেছমেন হ'ব বিচাৰিছিল, সকলোতো হেৰাই গ'ল। লক্ষ্য জানো পালে? পিছে তোমাৰ লক্ষ্যনো কি? তুমি খং নকৰাতো? মই খং কৰি জানো কেতিয়াবা জিকিছো? মোৰ লক্ষ্য তুমি। তোমাৰ ওচৰত থাকিবলৈ পালে, তোমাক কাষত পালে মোক আৰু একো নালাগে। কবিৰ ভাষাত ক'বলৈ গ'লে শয়নে সপোনে তুমি। Are shortcuts to brightness harsh on your skin? New Cetaphil Bright Healthy Radiance. কি হ'ল অৰ্ণৱ? নাই, একো নাই। বুজিছো,
দাদা ঢুকোৱাৰ পাছৰে পৰা তুমি বহুত সলনি হৈ গৈছা। নাই হোৱা, মাত্ৰ দুই এটা কথা অনুভৱ কৰিছোঁ। দাদাৰ ঠাইত যদি মই হ'লো হয়। অৰ্ণৱ প্লিজ। একো নাই, কথাটোহে কৈছোঁ। বৌজনীকে চোৱাচোন, ৰুমটোৰ পৰা নোলোৱা হৈছে, গোটেই জীৱনটো পৰি আছে। হ'ব দিয়াচোন, এতিয়া ইমান চিৰিয়াছ কথাবোৰ পাতি থাকিব নালাগে। আই লাভ ইউ। লাভ ইউ টু।